হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি নিযুত মইনা আঁচনি 2.0 চেক বিতৰণৰ তাৰিখ ঘোষণা কৰি দিয়া হ'ল। ক'ত লাভ কৰিব পাৰিবা আৰু কেতিয়া লাভ কৰিব পাৰিবা এইবোৰো দিয়া হৈছে। তোমালোকে ইয়াতে চাব পাৰা। গোটেই মুঠ 10 লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাষী ইয়াতে পদক্ষেপ লোৱা হৈছে বুলি কোৱা হৈছে। কেন্দ্ৰীয় অনুষ্ঠান পতা হ'ব, চেক বিতৰণ কৰা হ'ব। ক'ত কৰা হ'ব ইয়াতে চাব পাৰিবা। ইয়াতে যদি চাওঁ আমি জিলা অনুসৰি ছাত্ৰীৰ সংখ্যা ইয়াতে চাই ল'ব পাৰিবা। তোমালোকৰ জিলাসমূহৰ কিমান ষ্টুডেণ্টে লাভ কৰিব পাৰিব এইবাৰ। আৰু ইয়াতে চাব পাৰা 1.6 লাখ ছাত্ৰীলৈ 133 কোটি টকা মুকলি কৰি দিয়া হৈছে চৰকাৰে। 3.5 লাখ ষ্টুডেণ্টে বা ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব বুলি কোৱা হৈছে। আৰু ইয়াতে চাব পাৰা তোমালোকে কেতিয়া লাভ কৰিব পাৰিবা তোমালোকৰ টকা। ইয়াতে যদি তোমালোকে চাব পাৰা 27 অক্টোবৰ 2025 তাৰিখ অহাকালি তোমালোকে পাব পাৰিবা তোমালোকৰ চেকসমূহ দিনৰ 11 বজাত। আৰু ক'ত অনুষ্ঠিত কৰা হ'ব? অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প সৰুসজাই গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব চেক বিতৰণ। আৰু তোমালোকে গম পাবা, তোমালোকে কালি কলেজত গ'লে গম পাবা কেনেকৈ কি কৰিব লাগে, চেক ক'ত দিয়া হ'ব। আৰু এইবোৰেই দিয়া হৈছে। কালি তোমালোকে কলেজ গ'লে গম পাই যাবা চেক ক'ত পাবা। চেক তোমালোকে কলেজতো পাব পাৰা, তোমালোকক কলেজতো বিতৰণ কৰি দিয়া হ'ব। আৰু তোমালোকে জানাই যে HS ছাত্ৰীসকলক দিয়া হ'ব 1000 টকাকৈ, গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰীসকলক দিয়া হ'ব 1250 টকাকৈ, PG বা BEd কৰি থকা ছাত্ৰীসকলক দিয়া হ'ব 2500 টকাকৈ প্ৰতি মাহে দিয়া হ'ব। এইখিনিয়ে। আৰু কিবা যদি ইনফৰমেশ্যন আহে তেতিয়াহ'লে তোমালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।